Welcome back to the channel everyone. আজি আপোনালোকক ডিগবৈ চহৰখন দেখাবলৈ চেষ্টা কৰিম। এফালে দুজন হাজু হৈ আছে। আমি তিনজনে আজি আপোনালোকক ডিগবৈ চহৰখন দেখাবলৈ চেষ্টা কৰিম। কি দেখো ব্লগ ভিডিওটো আৰম্ভ কৰোঁ। মই আছো এতিয়া ৱাৰ চিমেট্ৰিত। এইখন ৱাৰ চিমেট্ৰি হৈছে দ্বিতীয় মহাযুদ্ধৰ সময়ত যিসকল ভাৰতীয় সৈন্য শ্বহীদ হৈছিল সেই বীৰ শ্বহীদসকলৰ স্মৃতিত এইখন উদ্যান গঢ়ি তুলিছে ভাৰত চৰকাৰে। ইয়াৰ পৰিৱেশটো অলপ দেখাই দিছো চাওক। এতিয়া আপোনালোকক দেখাম ডিগবৈৰ আটাইতকৈ ডাঙৰ বুদ্ধ মন্দিৰটো 52 ফুট ওখ বুদ্ধ মন্দিৰ চাওক। এতিয়া আমি আহি পালো IOC মিউজিয়াম। বলক আপোনালোকৰ ভিতৰলৈ সোমাই যাওঁ, IOC মিউজিয়াম দেখাবলৈ চেষ্টা কৰিম। এই মেচিনবিলাক দেখিছে নহয়, এইবিলাক হৈছে কি ডিগবৈ ৰিফাইনেৰীখন যেতিয়া ষ্টাৰ্ট হৈছিলে তেতিয়া এই মেচিনবিলাক ইউজ কৰিছিলে। আৰু আজিকালি নতুন টেকনলজি ওলোৱাৰ পৰা এইবিলাক আজিকালি ইয়াতে সংৰক্ষণ কৰি কিনে ৰাইজক দেখাবলৈ চেষ্টা কৰি থৈছে। মিউজিয়াম চালাই লৈ এতিয়া ইয়াতে এটা সুন্দৰ পানী খৰা আছে। আপোনালোকৰ পানী খৰা দেখাবলৈ চেষ্টা কৰিছো। এইটো হৈছে অসমৰ বিখ্যাত এশিঙীয়া গড়। ইয়াক কিহেৰে বনাইছে আপোনালোকে ওচৰৰ পৰা চালে গম পাব। চাওক, এই গড়টো কেৱল লোহাৰৰ বিভিন্ন চাইজৰ নট বল্ট দি প্ৰস্তুত কৰা হৈছে। অতি সুন্দৰকৈ নিৰ্মাণ কৰিছে চাওক। এতিয়া আমি বহি আছো গল্ফ ফিল্ডৰ মাজত আৰু দুখনমান ঠাই আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভাস্কৰ কি চালা কোৱা? সদ্যহতে প্ৰথমতে আমি গৈ পেলাই পাৰ্কত সোমালো। পাৰ্কখন বহুত ধুনীয়া, আমাৰ ডিগবৈ নতুন পাৰ্ক এখন বনাইছে, বহুত সুন্দৰ হয়। তাৰপিছত আমি গলো আমাৰ ডিগবৈ IOCৰ যিখন মিউজিয়াম আছে, মিউজিয়ামত বহুতখিনি বস্তু আপোনালোকক দেখালো ইতিমধ্যে। দেখা আমি লাহেকে আহিলো আমি আমাৰ শ্বিলং ৰোড, ডিগবৈ শ্বিলং ৰোড পাৰ হৈ আহি আমি এতিয়া পালোহি গল্ফ ফিল্ড। এয়া আমি গল্ফ ফিল্ডত বহি আছো। আপোনালোকৰ পৰিৱেশটো অলপ দেখাই দিছো।